আজি আমি আছোহি গাঁৱৰ ঘৰত। এয়া ৰাতিপুৱাই শুই উঠি মায়ে সকলোৰে বাবে পিঠা বনোৱাত লাগিলে। আৰু এফালে দেখিছেনে ঘৰৰে অমিতা, এফালে আকৌ খুৰীয়ে কাটিছে কোমোৰা হাঁহৰ লগত ৰান্ধিবৰ বাবে। এইফালে আমাৰ খুৰীয়ে জুইতে হাঁহ ৰন্ধাত লাগিলে। জুইত ৰান্ধিলে এনেও টেষ্টটো অলপ বাঢ়ি যায়। আকৌ ঘৰত আছেহি আলহী। এনেদৰে দুপৰীয়া ভাত সাজ সকলোৱে মিলিজুলি খাই বিৰাটেই টেষ্টি লাগিলে। এনেও সৰহ মানুহ হ'লে ভাত খাই বেছিয়ে ভাল লাগে। আকৌ গাঁৱত আছে থিয়েটাৰ। গধূলি বেলিকা আমি সকলোৱে থিয়েটাৰ চাবলৈ আহিলোঁ। থিয়েটাৰ শেষ হওঁতে প্ৰায় 11 মান বাজিল। আকৌ আহিও আমাৰ উৎপাত শেষ নহ'ল। এয়া আহি মেলি সকলোৱে লাগিলোঁ বম ফুটাবলৈ। এয়া দেখিছেনে দাদাহঁতে মিলি পূৰা বম ফুটোৱাত লাগিলে। মই পিছে বমলৈ অলপ ভয় খাওঁ, সেইকাৰণে দূৰতে ৰখি এনেদৰে চাই থাকিলোঁ। এইফালে ফুটি আছে জলকীয়া বম আৰু এইফালে দেখিছেনে স্কাই শ্বটছ। এইকেইটাও চাই বিৰাট ভাল লাগিল। টিল দেন বাই বাই, চি ইউ দ্য নেক্সট টাইম।